So hello guys, আপোনালোকে গম পায় নে সঁচাকে গম পায় নে বিহুৰ এটা world record বনি গ'ল world record Guinness এনেকা না world নহয় Guinness World Record আপুনি সকলোৱে গম পাইছে চাগে যে আমাৰ বিহু এটা চলি আছে বিহু যোনটো প্ৰগ্ৰাম হৈ আছে আমাৰ কিমান গম পাইছে 11304টা মানে 4জন 11304 জন বিহু নাচনি আৰু ঢুলীয়া লগাই কিনি ইমান মানুহ দেখিবলৈ কেনেকা আপুনি নিজে ভাবি যাওক আৰু ইহঁতৰ গোটেই চাই কিনে আপোনাৰ গাৰ নোমবোৰ উঠি যায় আপুনি ভিডিঅ'টো চালে নেজানো আৰু মই চাই লওক আপুনি এবাৰ কেনেকা হৈছে আপুনি নিজে আপুনি চাই কিনে গম পাব গাৰ নোমবোৰ থিয় হৈ যাব আপুনি সঁচাকৈ কৈছে আপুনি চাই লওকচোন ভিডিঅ'টো Good evening, ladies and gentlemen. How are you, the beautiful people of Assam? How are you today? Good. My name is Rishi Nath. I am the official adjudicator for Guinness World Records headquartered in London. And today I'm here to adjudicate the attempt, the largest Bihu dance. So is everyone excited? এক মিনিট মই যিসকল ফিল্ডৰ মাজত ঘূৰি আছে তেখেতসকলক নিৰ্দিষ্ট স্থানলৈ যাবলৈ অনুৰোধ জনাইছোঁ আমি এতিয়া আমাৰ সময় হৈছে অনুগ্ৰহ কৰি যিসকল মাষ্টাৰ ট্ৰেইনাৰ তাত ঘূৰি আছে সকলোকে ওলাই আহিবলৈ অনুৰোধ জনাইছোঁ আৰু এই এনাউন্সমেণ্টটো হোৱাৰ লগে লগে আমাৰ টাইম ষ্টাৰ্ট হ'ব গতিকে আপোনালোকক ময়ো এবাৰ শুভেচ্ছা দিবলৈ বিচাৰিলোঁ বিহুৰ শুভেচ্ছা বিশ্ব অভিলেখৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ Okay, I shall resume now. So if everybody could kindly stand up. Okay, just a small announcement. The number to beat for this record is 500. Do you think that all of you will be successful today? Brilliant. Okay, so we'll do a quick countdown for the dance to begin. So 5-0. And then there will be a whistle which will basically symbolize the commencement of the dance. Is that okay with everyone? So is everyone ready? All right. 5, 4, 3, 2, 1.
Jura